জয়তে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি ষ্টুডেণ্ট ক্যাডেট কৰ্পছ চমুকৈ SCCৰ কেন্দ্ৰীয় কমিটিয়ে এটি বিশেষ কাৰণত এটি সংবাদমেলৰ আয়োজন কৰিছো। এটা মহান উদ্দেশ্য লৈ অসম আৰু অসমীয়াৰ কাৰণে কাম কৰাৰ লক্ষ্য লৈ বিশেষকৈ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক পুথিগত পাঠ্যক্ৰমৰ উপৰিও শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশত যাতে আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে, যাতে মাৰ্কশ্বিট আৰু বস্তুবিধা শিক্ষাৰ মাজত তেওঁলোকে আবদ্ধ হৈ নাথাকে, এই চিন্তা চৰ্চা কৰি আমি 2018 বৰ্ষত অসম ৰাজ্যত আমি ষ্টুডেণ্ট ক্যাডেট কৰ্পছ চমুকৈ SCC নামৰ এটি শিক্ষামূলক অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ। অসমৰ বিশিষ্ট ব্যক্তিসকলৰ আশীৰ্বাদ লৈ এই অনুষ্ঠানটি আৰম্ভ কৰাৰ পিছত আমি অসমৰ বিভিন্ন জিলাত আমি ভ্ৰমণ কৰিছিলোঁ। আমি অসমৰ বিভিন্ন জিলাৰ অধ্যক্ষসকলৰ সৈতে আমি মিলিত হৈছিলোঁ, শিক্ষাবিদসকলৰ সৈতে মিলিত হৈছিলোঁ, জিলা উপায়ুক্তসকলৰ সৈতে মিলিত হৈছিলোঁ। আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক সকলোৰে পদক্ষেপসমূহ কাৰ্যকৰী ৰূপ দিবলৈ তেওঁলোকে যতপৰোনাস্তি চেষ্টা কৰিছে। গতিকে যি কি নহওক, এইখিনিতে অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ আমি এটি সুখবৰ কঢ়িয়াই আনিছোঁ। SCC অসম ৰাজ্যিকে অসমৰ প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত আমি SCC অসম ৰাজ্যিকৰ তৰফৰ পৰা একোটাকৈ SCC বিনামূলীয়া ইউনিট আমি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ অধ্যক্ষসকলে আমাৰ সৈতে যোগাযোগ কৰি তেওঁলোকে বিনামূলীয়া গোট নিজৰ স্কুললৈ লৈ যাব পাৰে। আৰু এই গোটৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল সমান্তৰালভাৱে সপ্তাহত এদিন নিজৰ স্কুলত ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আমাৰ সূচীপত্ৰ মতে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত এটা স্থান পাব। ছাত্ৰীসকলকে নিস্বাৰ্থভাৱে অসম আৰু অসমীয়াৰ হকে দেশ মাতৃৰ সেৱাৰ উদ্বুদ্ধে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগোৱাৰ অৰ্থে ছাত্ৰ-ছাত্ৰীসকলক দেশৰ আৰু দশৰ হকে সেৱামূলক কাম কৰি যোৱাৰ কাৰণে আমি প্ৰাথমিক পৰ্যায়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই মনোভাৱ গঢ়ি তোলো। অসমত এনেকুৱা কিছু যুৱক যুৱতী আছে যিসকল যুৱক যুৱতীয়ে পূৰ্বতে আমাৰ NCCৰ লগত জড়িত আছিল, C চাৰ্টিফিকেট হোল্ডাৰ আছিল। তেওঁলোকে মানে কি হয়, C চাৰ্টিফিকেট হোল্ডাৰ হোৱাৰ পিছত কিছু কাৰণৰ কাৰণে হয়তো এই ডিফেন্সত বা এই আৰক্ষী বিভাগত যাব নোৱাৰে। তেওঁলোকে আমাৰ যিটো ইণ্টাৰেষ্টেড সিহঁতে আপ্লুত আমাৰ SCCৰ লগত, তেওঁলোকে আমাৰ SCC বাহিনীত যোগদান কৰিব পাৰে। আৰু লগতে সমৰ কলাৰ লগত জড়িত বা য়োগাৰ প্ৰশিক্ষকসকল, তেওঁলোককো আমি আন্তৰিকতাৰে মানে অভিনন্দন জনাওঁ। তেওঁলোকৰ যদি তেওঁলোকৰ দ্বাৰাই যদি আমি প্ৰশিক্ষণ দিওঁ, খুব সুবিধাৰ্থে মানে বিভিন্ন জিলাত তেওঁলোকৰ ভালকৈ মানে বহুত ভালকৈ প্ৰশিক্ষণ দিব পৰা যায়। আৰু লগতে সভাপতি ডাঙৰীয়াই অকণমান আগতে ক'লে যে আমাৰ যিটো SCCৰ উদ্যোগত আমাৰ প্ৰি ডিফেন্স একাডেমি এটি আমাৰ আছে মিৰ্জাস্থিত কামৰূপ জিলাত। এইটো আমাৰ ইয়াত প্ৰায় 20,000গৰাকীতকৈ অধিক যুৱক যুৱতীয়ে এতিয়ালৈকে আৰক্ষী বিভাগত বা অন্য বিভাগতো আমাৰ এতিয়া চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে মোৰ প্ৰশ্ন হৈছে যে আজি অসমত এনেকুৱা অনুষ্ঠানৰ বহুতো অভাৱ। নিস্বাৰ্থভাৱে কাম কৰিবলগীয়া ব্যক্তি আজিৰ দিনত অসমত খুব কম সংখ্যকে আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি আমাক নিমন্ত্ৰণ জনাইছিল, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সম্পাদক সঞ্জয় শৰ্মা ডাঙৰীয়াৰ পৰা বুজ লৈছিল যে আমি কেনেধৰণে কাম কৰি গৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সঞ্জয় শৰ্মা ডাঙৰীয়াই অৱগত কৰিছিল যে আমি 2019 বৰ্ষৰ পৰা 2022 বৰ্ষৰ ভিতৰত আমি অসমৰ প্ৰায় 20জনতকৈও অধিক যুৱক যুৱতীসকলক আপোনালোকৰ ছেক্টৰত, গভৰ্ণমেণ্ট ছেক্টৰত আমি প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক আপোনালোকৰ কাৰণে যোগ্য কৰি তুলিছোঁ। অৰ্থাৎ আপোনালোকক চৰকাৰৰ মাজেৰে সেৱা কৰিবলৈ আমি ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়ৰ পৰা আমি তেওঁলোকক আগবঢ়াই দিওঁ। গতিকে এনে এটা মহৎ অনুষ্ঠান অসমৰ প্ৰতিখন বিদ্যালয়সমূহত, অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়সমূহত থকাটো
বাঞ্ছনীয় বা গুৰুত্বপূৰ্ণ বুলি আমি এছচিচি কেন্দ্ৰীয় সমিতি আপোনালোকৰ এই সংবাদ মেলৰ জৰিয়তে মই অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই আহ্বান জনাম, মই অনুৰোধ জনাম যে এছচিচিয়ে কি বিষয়ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ গৈ আছে। খুব কম দিনৰ ভিতৰতে অসমত নতুন শিক্ষানীতি প্ৰণয়ন হ'ব। এই শিক্ষানীতিত যোগকে আদি কৰি আত্মৰক্ষাৰ কৌশলকে আদি কৰি ইয়াৰ ওপৰত ভাৰত চৰকাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আমি চৰকাৰক এইখিনিতে ধন্যবাদ আৰু শলাগিছোঁ। গতিকে এজন ছাত্ৰক বা এজন ছাত্ৰীক আগবঢ়াই লৈ যাবলগীয়া হ'লে অকল সেই ছাত্ৰজন বা সেই ছাত্ৰীগৰাকী অকল পুথিগত বিদ্যাৰ মাজেৰে তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে। তেওঁলোকে পুথিগত বিদ্যাৰ উপৰিও তেওঁলোকে প্ৰেক্টিকেলি শাৰীৰিক দিশত, মানসিক দিশত, নৈতিক দিশত, আধ্যাত্মিক দিশত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব। গতিকে মই অসমৰ মাননীয় শিক্ষা বিভাগক মই অনুৰোধ জনাম যে খুব কম দিনৰ ভিতৰত চিন্তা চৰ্চা কৰি অসমৰ শিক্ষা বিভাগে যাতে অসমৰ প্ৰতিখন বিদ্যালয়ত এটা ব্যৱস্থা কৰি এছচিচি একোটাকৈ ইউনিট গঠন কৰি দিয়ে। আমি সেই ইউনিটসমূহত আমি এছচিচি অসম ৰাজ্যিকে নিস্বাৰ্থভাৱে কাম কৰিবৰ কাৰণে, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ হকে কাম কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। আমি অসমত এটা জাগৰণ গঢ়ি তুলিবলৈ আমি ওলাই আহিছোঁ। আমি কেতিয়াও পিছ হুকি নাযাওঁ। আমি এছচিচিয়ে কৰ্মৰ মাজেৰে আমি ফল দেখুৱাওঁ। আমি মুখত ডাঙৰ কথা কৈ কামত পিছুৱাই আমাৰ ইতিমধ্যে অসমৰ 12খন জিলাত আমাৰ জিলা সমিতিসমূহৰ জৰিয়তে আমাৰ প্ৰশিক্ষণ শিবিৰসমূহ চলি আছে আৰু 50,000তকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক এই প্ৰশিক্ষণৰ দ্বাৰা আমি আগবঢ়াই। অনাগত জিলাত আমাৰ বাকী যিবোৰ জিলা আছে সেই জিলাসমূহত আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে প্ৰস্তুতি চলাই আছোঁ আৰু আমি নিশ্চিতভাৱে বাকী জিলাসমূহতো আমি কাম কৰিবৰ কাৰণে যত্ন কৰিম যদি অসমবাসী ৰাইজে আমাক। বৰপেটা জিলাত 5 দিনীয়া কাৰ্যসূচীৰে এছচিচি ৰাজ্যিক সমিতিৰ উদ্যোগত বৰপেটা 5 দিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ আৰু সেই শিক্ষক প্ৰশিক্ষণ শিবিৰত আমি শিক্ষিত যুৱকসকলক আমি প্ৰশিক্ষণ প্ৰদান কৰোঁ। আমাৰ লক্ষ্য হৈছে শিক্ষিত যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক বিভিন্ন অঞ্চলত নিজৰ নিজৰ জিলাত গৈ যাতে তেওঁলোকে গ্ৰুপ খুলি পেলাই তেওঁলোকে বিভিন্ন বিদ্যালয়ত প্ৰশিক্ষণ দিবৰ কাৰণে সুবিধা পায়। গতিকে আমি 23 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰলৈকে 5 দিনীয়া কাৰ্যসূচীৰে আমি বৰপেটা জিলাৰ কলগাছিয়াস্থিত বিএড কলেজ প্ৰাংগণত আমি 5 দিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত। PFI আপোনালোকে কি জানে সকলোৱে। গতিকে PFI অসমখন ধ্বংস কৰি আছে। গতিকে আমি যিহেতু দেশৰ হকে কাম কৰি গৈ আছোঁ, গতিকে আমি এই দিশত আমি মাত মাতিব লাগিব। গতিকে PFI সাম্প্ৰদায়িক পৰিস্থিতিৰ লগত PFIয়ে যিবিলাক দুষ্ট কাৰ্যবিলাক কৰি আছে অসমত, গতিকে আমি সকীয়াই দিছোঁ তেওঁলোকক এইবিলাক কাৰ্যৰ পৰা বিৰত থাকিবলৈ আৰু PFIক অতি অনতিপলমে বন্ধ কৰিব লাগে, চৰকাৰে উদ্যোগ ল'ব লাগে। আৰু অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ, অসম আৰক্ষীয়ে অনতিপলমে PFIৰ নামত ভণ্ড নেতাসকল যিসকল আছে তেওঁলোকে যি কাৰ্যকলাপসমূহ কৰি গৈ আছে তেওঁলোকক অনতিপলমে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁলোক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।